25 मई 2022। This is my first vlog video on YouTube. Heads up guys, this is Ankur and it's my first video on my channel. আজি আমি যাম কলেজলৈ। Yes guys, মানে আমাৰ কলেজ উইক চলি আছে। As you can see 23 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 23 নহয় একচুয়ালি কিছুমান খেলা ধুলা বা কিছুমান কম্পিটিশন আগতে গৈছে। বহুত কিবা কিবি কম্পিটিশন হয় আমাৰ। আজি 25 তাৰিখ তো আজি ফাৰ্ষ্টত মাৰাথন গলে ফাৰ্ষ্টত। তাৰ পিছত আছে ভেকচন আৰু এনেকৈ আছে। আৰু শেষত আছে আমাৰ একাংকিকা নাট প্ৰতিযোগিতা। নাটকৰ মঞ্চ উদ্বোধনৰ বাবে কাক মাতিছে জানেনে? অৰ্ধাংগিনী বাইদেউ আহিবহে। প্ৰীতি কংকনা বা তো এয়া ভিডিঅ' বনাই দিছে আমাক। অহা 25 মে তাৰিখে বুধবাৰে সন্ধিয়া 5 বজাত একাংকিকা নাট প্ৰতিযোগিতাৰ উন্মোচনী অনুষ্ঠান। তো এতিয়া যা জলদি মোৰ লগত আৰু মোৰ এটা ফ্ৰেণ্ডো যাব। তুমি মস্তৰত বাটে বাটে যাই ভিডিঅ' কৰিব নোৱাৰো কিন্তু ডাইৰেক্ট কলেজত লগ পাম। তো এতিয়া 7 বাজিল যাওঁ জলদি। আহি পালোঁ কলেজ 8 মান বাজিছে এতিয়া। আহকচোন চাই আহক ভিতৰত কি চলি আছে। মানুহ চানুহ নাই নেকি চব খালী দেখোন। দুটামান বহি আছে ষ্টেজ খালী আমাৰ। আহিয়ে এনেকৈ মিলা মিলিকৈ চেয়াৰখিনি ঠিক কৰাই দিলোঁ। ইফালে আমাৰ ভেকচন কম্পিটিশ্যনৰ প্ৰিপাৰেশ্যন চলি আছে। গছ না কি এটা গছ তুমি কি আৰু তই কি গাইছ অলপ পাছতে মানে আমাৰ ভেকচন কম্পিটিশ্যন ষ্টাৰ্ট হ'ব এতিয়া। তো পূৰা চিম্পলি একদম ওলাই আহিছে। তো দেখুৱাই আছোঁ আপোনালোকক গ্ৰন্থমেলাও হৈ আছে একেলগে। বলক অলপ চাই লওক। এয়া গ্ৰন্থমেলাও হৈ আছে দে আৰু বহুত চলি ওলাই আহিছে ভেকচন দিম বুলি, কিন্তু এটাৰ নাম দিছে মাত্ৰ। এনেকৈতো নহ'ব ন, 9:30 বাজিলে। ময়ে ফোন কৰি দুটামানৰ নাম লিখিলোঁ আৰু এনেকৈ ষ্টাৰ্ট হৈ গ'ল ভেকচন কম্পিটিশ্যন। এইটো আমাৰ ফাৰ্ষ্ট প্ৰতিযোগী পাগলীৰ ৰূপত। কোনোবাই মৰা মানুহৰ ভেকচন কৰিছে। এই চাঙত যে উঠাই আনে কিনো আৰু এইটো কি সুখীয়া মাই কৰি এই তোক এটা গান দিলোঁ ৰ'ব ভাল চাই। তো এতিয়া বঢ়িয়া। এই পুতলা যে নচুৱাই থাকে সেইটো হৈছে ইয়াতে। তো এনেকৈ শেষ হৈ গ'ল আমাৰ ভেকচিন কম্পিটিশ্যন। গোটেইটো দেখুৱাব নোৱাৰিম, টাইমৰ কথা আছে। প্ৰদৰ্শনী চলি আছে আমাৰ। এতিয়া আমাৰ ছাৰ মেমহঁতৰ সংগীত ছবি কম্পিটিশ্যন আছে। সোণমণি আছে আমাৰ সোণমণি নাই এক্সাইটেড নে? ভাল লাগছে বৰষুণ আহিব বৰষুণ আহিব লাগিব। পূৰা একদম কলাকৈ আছে বৰষুণ আহিব পাৰে। লিটাৰেলি ভাল লাগিছে যে এনেকৈ ছাৰ মেমহঁতেও এনেকৈ পাৰ্টিচিপেট কৰিছে। ইয়াৰে মাজত বহুকেইজন আউটো গ'ল। এতিয়া চাওঁ লাষ্ট উইন কোনে হয়। গাইজ নেখালোকে ভট্টাচাৰ্য একদম লাষ্টলৈকে থাকি গ'লে। এতিয়া দুজনেই আছে, ছাৰ আছে মেম আছে। এতিয়া চাওঁ কোনে উইন হয়। চিৰিয়াছ চিটুৱেশ্যনতো ছোৱালীবিলাকে বেলেগ ষ্টাইল দি খোজকাঢ়ে, কিন্তু সেইটোৱে ভাল লাগে মোৰ। এনে ধেমালি কৰিছোঁ দেই, ডোণ্ট টেক ইট চিৰিয়াছলি। দুখ ঘূৰি থাকিলে দেখোঁ কিমান ঘূৰি ইয়াত। এনেকৈ 1 ঘণ্টামান ঘূৰি থকাৰ পাছত ঘূৰি আছে ৰ'ব। ঘূৰি থকাৰ পাছত ভট্টাচাৰ্য উইন হ'ল দক লাষ্টত। বাপৰে বাপ। এতিয়া ষ্টাৰ্ট হ'ব আমাৰ সাজপাৰ প্ৰতিযোগিতা। itu আমাৰ জ্যোতিস্মিতা বা তো গাইছ এতিয়া চল ওপৰত হলা এতিয়া ফেশ্বন কম্পিটিশ্যন চলি আছে বাকি কম্পিটিশ্যনবোৰ হ'ব লাহে
নাটকটো আছে ৰাতি এতিয়া আমি ভাত খাব যাম জেঠিহঁতৰ তাত সকলোখিনি দেখুৱাম তো বলক এতিয়া নামি যাওঁ এই পটকৈ ভাতখিনি খাই আৰু ঘৰত যাব নোৱাৰিম এতিয়া দূৰ আছে ঘৰ এই জেঠিহঁতৰ ওচৰতে ঘৰ তাতে খাই আহিম অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া ভাত খাম ইয়াতে জেঠিহঁতৰ তাত ভাত খাম তাৰপিছত আৰু কলেজ যাম ভাত খাই আকৌ আহি গ'লোঁ কলেজ এতিয়া 3টামান বাজিছে Yeah, get you gonna beat. Nolbai City. What's the kids? I'm in Nolbai. What's the kids? I'm in Nolbai gangsters. এতিয়া ষ্টাৰ্ট হ'ব আমাৰ ৰোমান্টিক জুটি প্ৰতিযোগিতা কিবা ক'বা নেকি এতিয়া দিও কি ক'ব মানে আজি মই এখেতৰ বয়ফ্ৰেণ্ড এণ্ড আই লাভ ইউ দিয়া ৰোমান্টিক জুটি কম্পিটিশ্যনত বেছিকেলি প্ৰেমিক প্ৰেমিকাত অভিনয় কৰা হয় সেয়া চাওকচোন ভাল লাগে লাহে লাহে মানুহ একদম ভৰ্তি হৈ গ'ল একদম ফাৰ্ষ্টত নাছিলে এতিয়া চাওকচোন কিমান মানুহ সৰস্বতী ৰাজবংশী এইবোৰ প্ৰতিযোগী পংকী ময়ূৰী ভট্ট আৰু হিমাশ্ৰী বৈশ্য সাজু হৈ থাকিব দিয়া আলম্যান আৰু ভাস্বতী বৰ্মা দিয়াটো সাজু হৈ থাকিব দিছে ষ্টেজত সকলোকে যাওঁ কিবা হেল্প লাগিব বোধ সিহঁতক তো আহি আছোঁ প্ৰতিযোগী দিয়া আলম্যান আৰু ভাস্বতী বৰ্মা এই মোৰ এইটোৱে বেছি ভাল লাগছে চবচে পুৰা একদম আপা আনি দিছে চেলুটটো হাত 8 বাজি গ'ল এতিয়াও প্ৰীতি কংকনা বা আহি পোৱা নাই 5টাতে অহা কথা আছিল শেষত আমাৰ প্ৰিন্সিপাল চালে নাটকৰ মঞ্চ উন্মোচন কৰি দিলে আহি আছোঁ বুলি কৈছে বাৰু পাই তো চাওঁ কেতিয়া আহে প্ৰীতি বাক ৰখি ৰখি আমাৰ ফাৰ্ষ্ট নাটকখন ষ্টাৰ্ট হ'লেই ফাৰ্ষ্ট নাটকখন ফিনিছ হৈ গ'ল এনেতে গম পালোঁ আমাৰ প্ৰীতি কংকনা বা অফিচ ৰুমত আহি বহি আছে সেইকাৰণে লগ কৰিব আহিলোঁ ইয়াতে প্ৰিন্সিপাল ছাৰ ইউনিয়নৰ ষ্টুডেণ্টবিলাকে এনেকৈ ফটো চটো উঠি আছে আৰু কিবা কিবি কৈছিলোঁ বাট ডিউটো খাৰাপ অডিঅ' কোৱালিটি মই উঠাই নিদিলোঁ আৰু অংকুৰ কলিতা এনেকৈ আটাই লৈ গ'লোঁ বাক ষ্টেজলৈ আমি উপস্থিত হয়েছে আমার আমন্ত্রিত অতিথি মহম্মদ জনপ্রিয় অভিনেত্রী কামসারে সম্বর্ধনা জানাব জয়শ্রী রাখে গৌৰৱান্বিত কৰে সদায় সঠিক মাৰ্গদৰ্শনেৰে আপুনি দেশ তথা ভালনে যিহেতু যুৱ প্ৰজন্ম বৰ বিশেষকৈ মই ইমান বেছি আমাৰ যেনেকৈ মঞ্চত যেনেদৰে ভাষণ দিয়ে তেনেকৈ কথা ক'বলৈ মই বেয়া পাওঁ ভালে আছেনে নাই সকলোৰে ভাল মই চাগে আহিবৰ আগতে আৰম্ভ হৈ গ'ল এখন দুখন নাটক মই চাগে অলপ মিছ কৰিলোঁ কিন্তু আৰু আছেতো চাবলৈ মন আছে চাম খুব ভাল লাগিছে সকলোকে শেষত বহুত 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 মৰম আৰু ধন্যবাদ যাচিলোঁ এনেকৈ কিবা কিবি কৈ বা গুচি গ'ল চিৰিয়াছলি ভাল লাগিছে বহুত এতিয়া 11টা বাজিলে ঘৰৰ পৰা ফোন কৰি আছোঁ যাব লাগে জল্দি কিন্তু ইহঁতৰ নাটকখনৰ ৰসসমূহ ইহঁতৰ টিম মেম্বাৰ্ছবোৰ চাই লওক ইহঁতৰ মিউজিক চিউজিক দিব লাগিব কিছুমান তো ইহঁতৰ 3 নম্বৰত আছে ইহঁতৰখন শেষ হোৱাৰ পিছত আমি গুচি যাওঁ আৰু পিছত নাচাওঁ আৰু এটা মঞ্চ সজ্জাৰ কাম চলি আছে পুৰা অলপ লাগি চাগি দিলোঁ ইহঁতক
এতিয়া আৰু আশা এৰি দিলোঁ মই বাধ্য হ'লোঁ এই বিশ্বাস সম্পৰে মোৰ শেষ আশ্ৰয় সিহঁতৰ নাটকখন শেষ হ'ল লগ গেলেকে গুচি আহিছোঁ গাইজ মায়ে ফোন কৰি আছে ঘৰত ৰাতি হ'ল বহুত 12টামান বাজিব ঘৰ পাওঁতে তো চাওঁ এতিয়া বহুত ৰাতি দোকান খোলা আছে কিন্তু কিছুমান তো গাইজ এই চেনেলটো জাষ্ট মই টাইম পাছৰ বাবে খুলিছোঁ লিটাৰেলি ব্লগাৰ চগাৰ কোনো মোৰ একদম চখ নাই এটা মোৰ মেইন চেনেল আছে ফানি অসমীয়া অফিচিয়েল য'ত 30,000টো অধিক ছাবস্ক্ৰাইবাৰ আছে তাতেই মই ভিডিঅ' দিব টাইম নাপাওঁ আৰু যদি সেইটো চেনেল কিবা ষ্ট্ৰাইক লাগি ডিচেবল হৈ গ'ল তো অডিয়েঞ্চখিনিৰ লগত মই কেনেকৈ কানেক্ট হ'ম সেইবাবে এটা বেকআপ চেনেল হিচাপে আছে এইটো আৰু এটা কাৰণ চেনেলটো খোলাৰ যে মেমৰিজবিলাক ছেভ কৰাৰ মোৰতো ফোন গেলাৰীটো ইমান ষ্ট'ৰেজ নাই তো ইউটিউব ইজ দ্য বেষ্ট অপশ্যন হ'ব 10 বছৰ পিছত এই ভিডিঅ'টো চালে কেনেকুৱা লাগিব মজা ভিডিঅ' এডিটিং কমপ্লিট হ'ল এতিয়া আপলোড দিয়াৰে কথা তো লাইক কমেণ্ট সকলোৱে কৰি দিব লিটাৰেলি কষ্ট হৈছে বহুত বাকী দীঘলটো হোৱা নাই হোৱা নাই এইটো ব্লগ বুলি ক'লে 15 মিনিট লাগিবই এইটো জেনুইন কথা অনলি 2% মানুহে চাগে ইমান দেৰিলৈকে চাই আছে ভিডিঅ'টো ইমান শেষলৈকে তো তেওঁলোকৰ বাবে এটা বনাছ পাল যে কাৰোবাৰ যদি ইউটিউব চেনেল আছে মই প্ৰমোট কৰি দিম ইনষ্টাগ্ৰামত যোগাযোগ কৰিব হেণ্ডেলটো তলত দিয়া আছে ইনষ্টাগ্ৰামত আৰু ফ'ল' কৰি দিব মই ফ'ল' বেক দি দিম 28 তাৰিখে গীতালি দেৱী আছে কলেজত তো পাৰিলে যাম